নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আজি ৰাতিপুৱা সোনকালে উঠি মেলি কাম বন কৰিলোঁ, কৰি মেলি ল'ৰাক স্কুলত থৈ আহিলোঁগৈ। দেউতাকে মই গৈ আৰু তেতিয়া 12টা বজাত ছুটি দিব। তাৰপৰা মই স্কুলৰ পৰা আনিবলৈ যাম 12 বজাত। এতিয়া ভাত পানীখিনি বনাই লওঁ, কাম বন কিছুমান আছে সেইবোৰ কৰি আজৰি হৈ লওঁ। তাৰপাছত আজি আমাৰ গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে বিহু গাইছিলে যে, সেই ল'ৰা ছোৱালীখিনিয়ে আজি ভোজ খাব। আমি কি কৰিলোঁ, মাহঁতে চবেই নিজ স্কুলত পঠিয়াই দিলোঁ ল'ৰা ছোৱালীখিনি, নহ'লে তাহাঁতি উৎপাত কৰি থাকে যে। তাহাঁতি স্কুলত যাওঁতেই আমি বনাই মেলি আজৰি কৰি থৈ দিম ভোজটো। তাৰপৰা তাহাঁতি আহি মেলি জাষ্ট খাব আৰু। তাৰপৰা এতিয়া আমাৰ ল'ৰাও স্কুল গ'ল আৰু এতিয়া মই তালৈ যাম, ভোজ খোৱালৈ যাম আৰু কাম কৰি লাগি ভাগি কৰোঁগৈ আৰু আমি। তাৰপিছতে আজি কি বনোৱা হয়, কি কৰা হয় আপোনালোকক দেখুৱাই থাকিম, ভিডিঅ'টো চাই থাকিব। এইফালে এইবিলাক বজাৰ কৰা হৈ গ'ল। ইয়াতে মাংস আনি থোৱা আছে, এইফালে বজাৰ, দাইল চাইল, এইফালে চব্জিখিনি আছে। আৰু ভোজটো আজি আমি বৰমাহঁতৰ ঘৰত খাম আৰু কাষৰ মানুহ ঘৰত বনাম। এইফালে বৰমাই মাছ বাছি আছে দেই, আমাৰ বৰমা হয়। আৰু এইফালে আমাৰ দুদুক বেজি, ইয়াক আমি দুক বুলি মাতোঁ। এইয়া মোবাইল চাই আছে। আৰু আজিকালি ল'ৰা ছোৱালী দেখিছেনে, মোবাইল চলে আৰু কাকো মাতিবলৈও সময় নাই। দুদুক এইফালে চাই দিয়া, মই বিজি কৈ দিয়া, দুদুক এইফালে চোৱা, বিজি কৈ দিয়া। অঁ বিজি। এফালে আমাৰ মহিলাখিনি লাগি গৈছে আৰু কামে কাজে দেই। দুগৰাকীমান গোট খাইছোঁ এতিয়া আমি। এয়া এইফালে আলু উলিয়াবলৈ লৈছে, এইফালে মই মাংস থৈ দিছোঁ, ধুবলৈ থৈ দিছোঁ। এইখিনি মাংস চাল, সেইফালে মাংস ধুবলৈ থৈ দিছোঁ। কুকুৰাই কি কৰিলে, কুকুৰা এটা আছে তেওঁলোকৰ ঘৰত, মাংস খাবলৈ আহিছে নহয়। মই ভয়তে লুকাই থৈ আহিছোঁ আৰু ফুটিও দিছে আহি মেলি মাংস। এইফালে দাইল তিয়াই থৈছোঁ বনাবলৈ, দাইল। আৰু এইফালে মাংসখিনি থৈ দিছোঁ, এতিয়া ধুমগৈ গৈ। এইফালে আমাৰ কাকলি বাই মাংস চালবোৰ ধুই আছে আৰু এতিয়া মই মাংসটো ধুম। আৰু বাহিৰত খুৰীজনীয়ে চব্জি কাটিবলৈ লাগি গ'ল আৰু আহিব দুগৰাকীমান, এতিয়ালৈকে অহা নাই, আহিব আৰু এতিয়া চব আজৰি হৈ। দুইজনী আহি আছে। এতিয়া কেৰাহী এখন নিব লাগিব ওচৰৰ মানুহৰ ঘৰৰ পৰা। কেৰাহী নাই আমাৰ ওচৰত, মানুহৰ ঘৰত বিচাৰি আহিছোঁ কেৰাহী এখন। আৰু দেই এই ঘৰৰ মানুহৰ পৰা এতিয়া কেৰাহী এখন নিম আমি। অঁ ব্লগ বনাই আহি আছোঁ তোমালোকৰ ঘৰলৈ। কেৰাহী পাই গ'লোঁ আমি, ফাইনেলি কেৰাহী এখন পাই গ'লোঁ। দুইজনীয়ে এতিয়া ধৰি লৈ গৈ আছোঁ আৰু কেৰাহীখন। এতিয়া খানা বনিব, তাৰপিছতে দেখুৱাম। আৰু দুগৰাকীমান আহিবলৈ আছে মানুহ। নি আছোঁ দুইজনীয়ে কেৰাহীত ৰখি আহি আছোঁ আমি দুইজনী গৈ আছোঁ আৰু কেৰাহী ধৰি। এতিয়া ভোজটো আমি এওঁলোকৰ ঘৰতে খোৱা হ'ব, এওঁলোকৰ ঘৰত বনোৱা হ'ব দেই, খোৱা হ'ব বৰমাহঁতৰ ঘৰত। ইয়াত এতিয়া থলোঁ, এইফালে খৰি আছে আৰু এতিয়া কেৰাহীখন ধোৱা হ'ব। ইউজ নকৰিলে লোহাৰ যে অলপ মামৰে ধৰি যায়। আৰু এতিয়া মই যাওঁ মাহঁতৰ ঘৰৰ পৰা বাচনটো লওঁগৈ দেই, মই যাওঁ বাচন লৈ আহোঁগৈ, মাহঁতৰ ঘৰলৈ যাওঁ। এতিয়া ল'ব আহিলোঁ মাহঁতৰ ঘৰৰ পৰা, বাচন লৈ যাওঁ বুলি আহিলোঁ। মায়ে বাচনখিনি ধুই দিছে। এই ইউজ কৰা নহয় যে ডাঙৰ বাচনবোৰ, কি হয় থওঁতে মানে অলপ ধূলি লাগি যায়, সেইকাৰণে মায়ে এতিয়া ধুই আছে। তাৰপৰা বাচনকেইটা মই লৈ তাত দিমগৈ। তাৰপৰা এতিয়া 11:30 বাজিবই হ'ল আৰু স্কুল যাম। এতিয়া স্কুলত গৈ ল'ৰাটোক লৈ আনোগৈ স্কুলৰ পৰা, তাৰপিছত আকৌ তালৈ যাম, তাৰপিছত ভিডিঅ' কৰিম। এতিয়া মাহঁতৰ ঘৰৰ পৰাও গামলা চামলা লৈ আহিলোঁ আৰু এইখিনি গামলা লৈ এতিয়া মই গৈ আছোঁ। এইফালে এতিয়া গামলাখিনি থৈ যাওঁ। সেইফালে আমাৰ প্ৰণামীখিনিয়ে কাটি আছে আলু পিঁয়াজ। আৰু এইফালে চাওক দুটা পোৱালীয়ে খেলি আছে। এতিয়া আমাৰতো আহিব, 3টা হ'বগৈ আৰু। এইটোৱে আকৌ কি কৰিলে, নিজৰ চাইকেলখন ভাঙি দিলে, দেখিছেনে? চাইকেল ভাঙি দিলি হয়নে? হাই কৈ দিয়া, তুমি কৈ দিয়া, এনেকৈ কৈ দিয়া। এতিয়া আমি গৈ আছোঁ আমাৰ ঘৰৰ পৰা ইটা ল'ম। সেই জাকিডাল ইমান সৰু হৈছে নহয়, এতিয়া ইটা দুটামান লৈ লওঁ আমি দুইজনীয়ে, তাৰপিছতে পাতি দিমগৈ এতিয়া কেৰাহীখন। এয়া যোগাৰ চলি আছে, যোগাৰ ইটা সমান কৰি
কেৰাহী তুলিবলৈ বনাই আছে আৰু মই ধূপ জ্বলাই দিলোঁ ভিডিঅ' কৰিবলৈ, নহ'লে ভিডিঅ' কৰা মানুহ নাছিলে। এতিয়া চৰু পাতিম আৰু এতিয়া জুই কোৱা ধৰিছে, চৰু পাতিম আৰু হয়নে? হয়, অঁ হয় হয়, পূৰা লিডত ইহঁতিয়ে আছে আৰু ইহঁতিয়ে বনাব আজি আৰু খানাটো, পোৱালীকেইটাই বনাব, আমি খাম আৰু। এতিয়া মই ইফালে যাওঁ। আমি আহিলোঁ এতিয়া ঘৰলৈ, ভৰি হাতকেইটা ধুই লওঁ। এতিয়া 11:48 মানেই হ'ল চাগে। এতিয়া স্কুললৈ যাওঁ আৰু 12 মিনিট আছে ছুটি দিবলৈ। অকণমান যদি আগতে গৈ ৰখি নাথাকোঁ নহয়, তেতিয়া মানে কি হয়, সি মানে আমনি কৰি থাকে মানে। এতিয়া মই অকণমান লিপষ্টিক অকণমান লগাই লওঁ আৰু এতিয়া যাওঁ আৰু স্কুললৈ। লিপষ্টিক অলপ লৈ লওঁ, সেইফালে লগাই ল'লোঁ অলপ লিপষ্টিক, আৰু এতিয়া গৈ থাকোঁ। লিপষ্টিকটো নলগালে দেখিব ভাল নালাগে, অলপ লগাই ল'লোঁ আৰু এতিয়া যাওঁ স্কুললৈ। ল'ৰাটো স্কুল ছুটি দিবলৈ হ'লে, আৰু যদি টাইমতকৈ অলপ আগত ৰখি নাথাকোঁ মানে, সি বহি আছোঁ বুলি বিশ্বাস নকৰে। তাক মানে মই বহি থাকোঁ বুলিয়ে কৈ থৈ আহোঁ, সি গম নাপায় যে মই ঘৰলৈ গুচি আহোঁ তাক থৈ মেলি। আৰু এতিয়া যাওঁ স্কুলত, অকণমান বহিম, 10 মিনিটমান বহিম আৰু তাৰপিছত ছুটি দিব, তাক লৈ গুচি আহিম। আপোনালোকে চাই থাকক। ফাইনেলি ওলাই আহিলোঁ। এতিয়া ল'ৰাটোক স্কুলৰ পৰা নিবলৈ ইমান ৰ'দ, 2 মিনিট নালাগে স্কুল পাবলৈ, কিন্তু মানে কি হয়, এই ৰ'দৰ কাৰণে যাব নোৱাৰি, ৰিক্সাত গৈছোঁ দেই, ইমান ৰ'দ মানে। এতিয়া পালোহি আৰু স্কুল, ল'ৰাটোক লৈ লওঁ আৰু এতিয়া। এতিয়া আহিলোঁ স্কুলৰ পৰা, একদম ঘামি জামি অৱস্থা নাইকিয়া হৈছে। কি হ'ল মানে, মই স্কুলৰ পৰা আজি তাক লৈ ওলাই আহোঁতে মোৰ ৰাস্তাতে চেণ্ডেলযোৰ ছিগি থাকিলে। চেণ্ডেলযোৰ ছিগিলে কাৰণে তাক মই একো এটা খুৱাব নোৱাৰিলোঁ যে, এতিয়া মুখখন ফুলাই আছে বেচেৰাটোৱে। হয় নাই চাই দিয়া, মুখখন ফুলাই আছে, এটা খক নহয়। চেণ্ডেলযোৰ কি হ'ল মানে, মই গমো পোৱা নাছিলোঁ, চেণ্ডেলযোৰ চাগে এৰাই আছিলে দেই। তাৰপৰা চেণ্ডেলযোৰ এৰাই গ'ল নহয়, এতিয়া কেনেকৈ খোজকাঢ়ি যাম আকৌ। তাৰপৰা ৰিক্সাত লৈ গুচি আহিলোঁ ঘৰলৈ। তাক কিবা এটা খাবলৈ মন সদায় কিনিলোঁ যে, সেই আজি নিদিলোঁ, সেইটোকে আজি মনটো মাৰি আছে আৰু মুখখন ফুলাই আছে। হাই কৰি দিয়া, মুখে নেমাতে। এতিয়া লৈ যাওঁ, কিবা এটা খুৱাই আনোগৈ। এতিয়া মানুহে ঘৰলৈ মাতিছে, তাক তালৈ যাবহি। তাৰপৰা আহক, তাৰপিছতে আমি দুটা দোকানলৈ যাম ন। দোকানলৈ গৈ মেলি আমি দুটাই কিবা এটা কিনি আনিম খাবলৈ। অঁ মাজা এটা খাব। তাৰপিছতে আমি দুক ভাইটিহঁতৰ ঘৰলৈ যাম। তাৰপৰা আমি সৰু ল'ৰা ছোৱালীবোৰে ভোজ খাইছোঁ ন আজি, তাত ভোজ খাবলৈ যাব আজি। আমাৰ দেহাও যাব ন, দেহা আইতাও যাব, দেহাও যাব, ময়ো যাম, হয় নাই? তাত আমি কি কৰিম? অঁ কেনেকৈ নাচিবা দেখাই দিয়া। এইটো কি ডেন্স আকৌ, ধুনীয়াকৈ দেখাই দিয়া। অঁ তেনেকৈ নাচিব দেই আমাৰ ল'ৰাটোৱে। তাৰপিছতে এতিয়া ভিডিঅ'টো চাই থাকক আপোনালোকে। তাৰপৰা মই এতিয়া তাক অকণমান মনাই লওঁ, অকণমান মনটো ভাল হৈছে বাৰু, সৰু যে। আমাৰ এতিয়া পাৰ্টি খাবলৈ মাংস বনাই আছে আৰু দেই। এয়া মাংস ভাজি আছে কাৰিকৰ, আমাৰ কাৰিকৰ মঙাই আনিছোঁ বেলেগৰ পৰা। আছাম কাৰিকৰ, মাংস বনাই আছে। আৰু এইফালে কিছুমান বস্তু বনাই হৈ গ'ল, এইফালে ৰাখি থৈছে। আৰু এইফালে দেখিছে নাই, খুন্দনা চুন্দনা লৈ আহিছে। এইয়া খুন্দিলে, লং ইলাচি খুন্দি আছে এতিয়া মাংসত দিবলৈ, টেষ্টটো বাঢ়িবলৈ আৰু এইফালে পিঁয়াজ কাটি থোৱা আছে, বিলাহী কাটি থোৱা আছে। আৰু এইফালে আৰু এগৰাকী সদস্য আহিলে আমাৰ, তেওঁ যাব মাংস বনাবলৈ। মাংসটো আচলতে বনাইছে কোনে? ডাবুল কাৰিকৰ অভাৱ নাই আমাৰ ইয়াত, দেখিছেনে? বিয়া চিয়া পাতিলে লৈ যাব। এতিয়া আমাৰ খানা ৰেডি আৰু ল'ৰা ছোৱালীখিনি খাবলৈ বহিলে। মই এতিয়া ল'ৰাটোৰ ওচৰত বহি লৈছোঁ, সি নিজে ভালকৈ খাব নোৱাৰে। তাৰপৰা এতিয়া বিলাই আছে, চবকে খাই আছে ল'ৰা ছোৱালীবোৰে। তাৰপৰা এতিয়া এই দেখিছেনে, ল'ৰা ছোৱালীবোৰক বিলাই হৈছে লাহে লাহে। ল'ৰা ছোৱালীবিলাকে খাবলৈ লৈছে আৰু তাহাঁতক ফূৰ্তি দেখিছে, কেমেৰা দেখি একদম গোটেই গালে হাই দিছে আৰু। এইফালে দুজনে কথা পাতি আছে, চাব দেই কেনেকৈ হাই কৰিব দুইটাই, দেখি গ'ল। আৰু এইফালে আমাৰ ল'ৰাটো বহি আছে।
এই কোনোদিন এনেকৈ নিজে নাখায়, কিন্তু ঘৰত তাক সদায় খুৱাই দিব লাগিব। আৰু এতিয়া লগ পাইছে যে নিজে নিজে খাইছে, সেইকাৰণে মই জোৰ কৰা নাই তাক, নিজে নিজে খাবলৈ দিছোঁ। ইমান ধুনীয়াকৈ নিজে খান্দি মেলি খাব পৰা হ'ল, ল'ৰাটো ডাঙৰ হৈ গ'ল। এইবাৰ আমাৰ মহিলাখিনি ভোজ খোৱা নহ'লে, সেইকাৰণে আমি অকণমানি ল'ৰা ছোৱালীখিনিৰ লগতে খাইছোঁ। নহ'লে আমি নিজে পইচা তুলি হ'লেও আমি বছৰত 2-3টা ভোজ খোৱা হয়েই আৰু। কি কৰি আছা ৰে? এয়া দূৰবীনে লৈ চাই আছে আৰু দূৰবীনটো লৈ। মই দেখাই নাছিলোঁ, চকুত সোমাই আছিলে। সি দেখিলে মই ভাবিলোঁ কি হেৰালে নেকি। এইয়া দূৰবীন লৈ চাই আছে, ইউনিকৰ্ণ চাব যায় বাহিৰত। এতিয়া 6টা বাজিলে, ৰাতি আন্ধাৰ হ'ল। সি ভাবে কি ইউনিকৰ্ণ সঁচাকৈ থাকে বুলি, আৰু সেইকাৰণে এতিয়া ইউনিকৰ্ণ চাবলৈ যাম বুলি কৈছে। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ।